নমস্কাৰ, মই অংকিতা। আহক আজি বহু দুখৰ মাজতো আমি কিছুমান ভাল লগা দিশ বিচাৰি চাওঁ। আজি প্ৰায় 25টা দিনেই হ'ল। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে 25টা দিনত অসমখনৰ বহু পৰিস্থিতি, বহু মানুহ, বহু ঘৰ, বহু পৰিৱেশ সলনি হ'ল। আচলতে মই ক'ব বিচাৰিছোঁ যে 25টা দিনত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ যি প্ৰলয়ংকাৰী বান, সেই প্ৰলয়ংকাৰী বানে কিদৰে ক্ষতিগ্ৰস্ত কৰিলে সৰ্বসাধাৰণ লোকক। আৰু এই বানৰ বিভীষিকাৰ মাজতে আমি দেখিবলৈ পোৱা কিছুমান ভাল লগা কথা আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। এই ভাল লগা দিশসমূহ বিশেষকৈ নিস্বাৰ্থভাৱে যিসকলে ওলাই আহিলে, যোৱা 25টা দিনে নিজে নাখাই আনক খোৱাৰ যি ব্যৱস্থা কৰিলে, সেয়া সঁচাকৈ অভূতপূৰ্ব। আগতে কেতিয়াও আমি নেদেখা, নুশুনা আৰু নভবা কথা কিছুমান যোৱা 25টা দিনে আমি দেখিবলৈ পালোঁ। যোৱা 25টা দিনত আমি দেখিবলৈ পালোঁ কিদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো লোকেই কিদৰে নিস্বাৰ্থভাৱে এই 3খন জিলাৰ বানাক্ৰান্ত ৰাইজসকলক সহায়ৰ বাবে আগবাঢ়ি আহিলে। কেৱল অসমেই নে, ভাৰতৰ বাহিৰৰ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই 3খন জিলাৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ বাবে ওলাই আহিলে। সেয়া আমাৰ বাবে অতি এটা ধনাত্মক দিশ। আচলতে বহু দুৰ্যোগ আহে আৰু যায়, কিন্তু তাৰ মাজতে আমি চিনাকি হৈ যাওঁ বহু মুখৰ। এইবাৰ আচলতে তেনেকুৱা এটা দিনেই আছিল। বহু মানুহে ঘৰ হেৰুৱালে, আপোনজনক হেৰুৱালে, জীৱ জন্তুৰ পৰা আদি কৰি সকলো সা সম্পত্তি, নিজৰ সকলো কষ্টোপাৰ্জিত ধনো হেৰুৱালে। কিন্তু এইসমূহ হেৰুৱাইও সেইসকল মানুহক সাহস দিবলৈ ওলাই আহিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকজন লোক। আৰু সকলোৰে এই সহায়ত কোনো ধৰণৰ আমি স্বাৰ্থ দেখা নাপালোঁ, কোনো ধৰণৰ ৰাজনীতি দেখা নাপালোঁ, দেখিলোঁ কেৱল সমাজনীতি। আচলতে পৃথিৱীখন আমি কিমান ধুনীয়া কেতিয়াবা এনে দুৰ্যোগে আমাক শিকাই থৈ যায়। বহু হত্যা, হিংসা, বিভিন্ন ধৰণৰ ঋণাত্মক বা বাতৰি আমি প্ৰায়ে শুনিবলৈ পাওঁ আমাৰ সমাজ ব্যৱস্থাত। কিন্তু তাৰ মাজতেই এই দুৰ্যোগে আমাক প্ৰত্যেকজনক শিকাই থৈ গ'ল কিদৰে আমি মানুহৰ বাবে জীয়াই আছোঁ। আচলতে কোনোবা বিপদত পৰিলে কিদৰে তুলি দাঙি ধৰিবলৈ আমাক মানুহৰে প্ৰয়োজন আৰু মানুহ তেনেকৈ ওলাই আহে। আচলতে এইকেইটা দিনত বিভিন্নজন লোকে, বিভিন্ন দল সংগঠন, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনকে আদি কৰি প্ৰত্যেকেই নিস্বাৰ্থভাৱে আগবাঢ়ি আহিলে। কি দিয়া নাই, এখন ঘৰ সাজি দিছে, খাবলৈ এমুঠি ভাতৰ যোগাৰ কৰি দিছে, পিন্ধিবলৈ কাপোৰৰ যোগাৰ কৰি দিছে, কাৰোবাৰ বেমাৰ হৈছে দৰৱ পাতিৰো যোগান ধৰিছে। আনকি যিসকল নিষ্পাপ, নিবোধ জীৱ জন্তু, তেওঁলোকৰ বাবেও স্ব ইচ্ছাই ওলাই আহিলে বহু লোক, বহু স্বেচ্ছাসেৱী সংগঠন, বহু আপোনজন। গতিকে আমি এনেধৰণৰ কিছুমান পৰিস্থিতিত আচলতে আমি সাহস হেৰুৱাব নালাগে আৰু কেতিয়াও আমি এইখিনি বিচাৰ কৰিব নালাগে যে আমি কি হেৰুৱালোঁ। আচলতে হেৰুৱাৰ হিচাপটো আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আগলৈ আমি আগবাঢ়ি যোৱাৰ সপোন আৰু মনৰ দৃঢ়তাই আচলতে নতুন এটা জীৱন গঢ় দিয়ে। আৰু এই নতুন জীৱন গঢ় দিয়াত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু বানাক্ৰান্ত ৰাইজক আচলতে জীৱনটো নতুনকৈ চোৱাৰ যি হাবিয়াস, সেই হাবিয়াসক কিছু হ'লেও তুলি দাঙি ধৰিবলৈ সহায় কৰিলে আমাৰ এই মানুহখিনি। আচলতে কিমান ধুনীয়া নহয়নে পৃথিৱীখন? আমি চাব জানিলেই পৃথিৱীখন সঁচাই ধুনীয়া। আমি কেৱল মানুহৰ বাবে জীয়াই আছোঁ, আমি মানুহক লৈ জীয়াই আছোঁ। সঁচাই এনে এক অনন্য পৃথিৱী আচলতে দুখৰ মাজতহে আমি দেখিবলৈ পাওঁ। ধন্যবাদ আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে।